কাল আমাৰ কালজুৰিত বানপানী অ' ভণ্টি কি ফটো ধুৱাই দিয়ে আছা নেকি ইয়াতে অ' মহেশ মাছ লাগছে দৰ কয় লেঙি জাল পাতছি এইফালে বানপানী এইটো আমাৰ কালজুৰি আবাহন শংকৰ মন্দিৰ বিষ্ণু মন্দিৰ বানপানী পুৰা অ' বাইদেউ মাছ পাইছা নে নিজৰ আগতে কিবা ফিডবেক দিবি নেকি বহুত দ নেকি মই এতিয়া যাব নোৱাৰিম নেকি দাঙিছা এটা কোনো দাঙি নাছে কিয় দাঙি দিছ কোনো এটা এই তলতটো কিয় লগাই দিয়া নাই তলতটো লগাই দিয়া মই তলতটো লগাইছোন লাগাই নাই বহুত পানী হৈছে এতিয়া মন্দিৰৰ পানী আমাৰ কালজুৰি মানে মই ফাৰ্ষ্ট টাইম বানপানী দেখা পাইছো বা কিবা মাছ চাম এই মাইনাৰ তাত মাছ চাওঁ কেতিয়া পাইছে তাই এতিয়া এটা পকা নাছিলি সেইটোকে চাম আমি মানে ঘৰখনৰ প্ৰতিটো সদস্যই মাছ মাৰি আছে এওঁ আমাৰ গোবিন্দ ছাৰ মাছ মাৰি আছে তাৰপিছত এইফালে গোবিন্দ ছাৰৰ মানে কইনা হয় খেৱলি জাল লৈছে পানী এইফালে বৈ ঘৰৰ ভিতৰত আছে ঘৰৰ ভিতৰৰ পৰা চাই আছে মানে পানীটো নাম্বা কাৰণে পানীত কেইটা পাইছে ভালে কেইটাও সেইটো চাইডে গেছি মাছবিলাক বেছি খোলা কেনে ভাল লাগছে না দুটা খোলা একেলগে খোলা হেৰি কণীও পাইছা নেকি হা কণী ক'ৰ আহিল আকৌ উঠি আহিছে এইটো যাদৱ দা মাছ মাৰি আছে কিছু পাইছে বাৰু জনামতে হায়েষ্ট যাদৱ দাহে পাইছে আৰু এই চাপত কি চাওঁ কি হয় ভাগ্য কি আছে নাজানো এই কিমান পাইছে আছে বাৰু ইয়াতে মোটামুটি যথেষ্ট আছে মোটামুটি 4-5 কেজিৰ ওপৰত হ'ব ইয়াতে জিকিলো তই যিমান দাংচা মই ইয়ে বাপৰে মহ আছে
থামনেলত বাইদেউৰ ফটোটো দিব লাগবে থামনেলত বাইদেউৰ ফটোটো দিব টকাৰে দিওঁ মাছ মাছে মাছটো দাঙি দিব লাগে একবাৰ হেৰি টিঙিয়া মাছে নাকামাৰে টিঙি আছে বিন্ধেহে অলপ ফুলিছে অকণমান টিঙিয়া মাছে কামাৰে নেকি এই টিঙিয়া মাছে কামাৰে নেকি মাছ দে কাৰ কাৰ বিচাৰিঙৰ মাছ আহিছিনো গোটেই গোটেই এই দুছে কালজুৰি বানপানী আহি আছো গাটা নেকি গাটা যোৱা যাবা নে যাবা নেকি যাবা তোমাৰ এই যাবা দেই ঘৰত যাব আহিছিলোঁ ইফালেতো বানপানীহে এইটো মস্ত খৰা যোৱাৰ কোনো লাইনা নাই মানে এতিয়া ঘূৰি যাবলৈ পাৰি ইফালে চাৰিওফালে বানপানী আৰু চেষ্টা কৰিব পাৰিম আৰু